শনিবাৰে মোৰ কিবা বিশেষ কাম থাকক বা নাথাকক এটা কাম কিন্তু সদায় থাকিব সেইটো হৈছে মাৰ লগত শনিবাৰ বজাৰ যোৱা আৰু মায়ে মোক জল্দি জল্দি ৰেডি হ'ব দি নিজে গৈ তলত চোতাল সাৰি আছে গৈ কি যে অজীৱ মানুহ মই এফালে মুনা চুনা লৈ ৰেডি হৈ আছো আৰু এফালে এয়া কৰি আছে আৰু বজাৰ গৈ আমি ফাৰ্ষ্টত এটা ছাতি কিনিলো যাতে বামুণৰ পূজনীত কালি দিব পাৰো আৰু কালি বিষ্ণু পূজাৰ কাৰণে যি যি কেঁচা বস্তু লাগে আমি আজি ইয়াৰ পৰাই কিনি লৈ যাম লগতে ঘৰৰ কাৰণে অলপ চলপ চব্জি কিনি লৈ যাম আৰু আমাৰ সপ্তাহৰ বজাৰ চব্জিৰ লগতে ফল মূলো বহুত কম দামতে পোৱা যায় আৰু বজাৰ লৈ আমি ঘৰ পালো আৰু যিমানে কোল্ড ড্ৰিংক কিবা কিবি নাখাও কিয় এগিলাছ ঠাণ্ডা পানী খোৱা পিছতে জানত জানা আৰু তাৰ পিছত মায়ে নোপোৱা আগতে মই গোটেই বস্তুখিনি ফ্ৰিজত সেট কৰি দিলো তাৰ পিছত সন্ধিয়া আমি আকৌ পালোগৈ টেন্ট হাউচ আৰু তাতে গৈ কালিৰ কাৰণে চব বাচন চাচনৰ কথা পাতি আহিলো আৰু তাৰ পিছত আহিলো আমি মিঠাই দোকানত আৰু বামুণে কোৱা মতে 5 বিধ বেলেগ বেলেগ মিঠাই 5টাকে লৈ ললো আৰু যিহেতু আজি জন্মাষ্টমী মানে মায়ে ঘৰতে এখন সৰুকে নেবত আগবঢ়াইছিলে চ' আজিলৈ মানে আকৌ লগ পাম বাই বাই